নমস্কাৰ মোৰ চেনেল আপোনালোক সকলোকে ওয়েলকাম জনাইছো আজিৰ এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে আপোনালোকে থাম্বনেল দেখি গমেই পাইছে কি কেনেকুৱা হ'ব গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে বলক পাকঘৰলৈ কিয়নো আজিৰ ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিম পাকঘৰত কি বনাওঁ আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই যাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বলক এতিয়া মই ইয়াতে ইমানখিনি গুড়া লৈছোঁ এগিলাচ চাউলৰ আৰু গুড়া অনুযায়ী নিমখ ল'ব চেনি দিলে অলপ তলত লগা নিচিনা হয় কেৰাহীটোৰ সেইকাৰণে চেনি নিদিওঁ নিমখ ল'লোঁ অলপমান মিঠাতেল ল'ব আপোনালোকে ৰিফাইন তেলো দিব পাৰে এতিয়া কুহুমীয়া গৰম পানী ল'ব অলপ গৰম আৰু বেছি গৰম নহয় তেনেকুৱা পানী ল'ব অলপ দি থাকিব যাতে বেছি মানে পানীয়া হৈ নাযায় বেছি পানীয়া হৈ গ'লে আৰু গুড়া লাগিব পিছত প্ৰব্লেম হয় অলপ দি থাকিব যি ধুনীয়াকৈ লাৰি থাকিব মিঠাতেল দিব লাগে বুলি কোনো কথা নাই আপোনালোকে যি ভাল পায় ৰিফাইন ভাল পায় ঘি ভাল পায় আমি যিহেতুকে বেলেগ তেলটো ইউজ নকৰোঁ মিঠাতেলৰ বাহিৰে সেয়া মিঠাতেলে দিছোঁ মই আৰু অলপমান পানী দিম এতিয়া কিমান মানে হৈ গৈছে ধুনীয়া যিমানখিনি লাগে বেছি পানীও নহয় বেছি গোটাও নহয় মিডিয়াম চাইজত হৈ গৈছে আৰু আপোনালোকে চাউলটোৰ প্ৰতি গুৰুত্ব দিব চাউলটো যদি দোকানৰ চাউল হয় ভালকৈ চাব গোন্ধ চোন্ধ কিবা আছে নেকি ঘৰৰ খেতিৰ চাউল হ'লে বেছি ভাল হয় এইটো মোৰ ঘৰৰ চাউল এতিয়া মই কেৰাহী গৰম হ'ব দি থৈ দিছোঁ এতিয়া আহক কেৰাহীত কেনেকৈ বহাই দিওঁ কেনেকৈ কি কৰোঁ দেখুৱাওঁ কেৰাহী গৰম হৈ আছে জুইটো একদম কম দি আছে অলপ মিঠাতেল দি দিছোঁ নিদিলেও হয় কিন্তু প্ৰথমখনত দিলে ভাল আৰু তেতিয়া কেৰাহীটোত লাগি নাযায় এইখন মই এনেকুৱা ধৰণতে বনাইছোঁ নেক্সট আৰু এখন বেলেগ ধৰণে বনাম অলপমান নামমাত্ৰ পানী দি দিব এনেকৈ পানী অলপ দি দিব লাগে জুইটো একদম বেছি জুই নিদিব মিডিয়াম জুইতে ৰাখিব লাগে বেছি জুই দিলে তলত লাগি যায় বেছি টাইম নালাগে 2 মিনিটমান হৈ গ'ল চাই লওক হৈছেনে নাই পিঠাখন হৈছে ৰেডি হৈ গৈছে এইটো অলপ তেলটো অলপ বেছি হৈ গৈছে এইটো দেখিছে কি ধুনীয়া হৈছে নেক্সট আৰু সেই এইখিনি তেলতে হৈ যাব যিহেতুকে প্ৰথম তেলটোতে অলপ তেলটো বেছি পৰি গৈছিল পিঠাটো যেতিয়াই বহাব তেতিয়াই মানে অলপ এনেকৈ দি ল'ব তেতিয়া নহ'লে তলত গুড়াটো পৰি যায়
পিঠাখন বহাই দিব যেতিয়াকৈ 1 মিনিটমান হৈ গ'ল গতিকে অলপমান পানী দিওঁ এচুকুট পানী এনেকৈ পানী এচুকুট দি দিব এতিয়া নেক্সট আৰু 1 মিনিট পিঠাখন হৈ যাব পিঠাখন হওঁতে মোটা 2 মিনিটমান টাইম লাগে আৰু পিঠাখন হৈ গ'ল দেখিছে এইখন পুৰা কোমল হৈছে কাৰণ এইখন অলপ বহল কৰি দিয়া যায় কাৰণে কোমল হয় যিমানে বহল কৰিব পাৰে সিমানে কোমল হ'ব নেক্সট আৰু অলপমান তেল দি লৈছোঁ মই তেলটো আপোনালোকে যিমান কমাই দিব পাৰে সিমান কমাই দিব এখন মই অলপ বেছি বহল কৰি দিছোঁ তেতিয়া পিঠাটো মানে বেছি পাতল হয় খাবলৈ বেছি সোৱাদ হয় এতিয়া এচুকুট পানী দি দিওঁ আৰু 1 মিনিট পিছত পিঠাখন ৰেডি হৈ যাব এইটো জলদি জলদি বনাব পাৰি আৰু খাবৰ কাৰণে সহজ হয় কাৰণ জলদি হৈ যায় বেছি টাইমে নালাগে এখন যেহেতুকে বেছি পাতল হৈছে সেইকাৰণে অলপ সাৱধানে উঠাব লাগিব যাতে পিঠাটো ভাঙি নাযায় অলপমান পিনে বাকী আছে দেখিছে আপোনালোকে কিমান ধুনীয়া পাতল হৈ গৈছে নেক্সট মই আৰু অলপমান তেল দি লৈছোঁ ৰেডি হয় নেকি কাটি দিম এতিয়া অলপমান পানী দি দিলোঁ থাকক ন ৰেডি হৈ গৈছে দেখিছে কিমান ধুনীয়া হৈছে নেক্সট এখন তেল নিদিয়াকৈ বনাওঁ বহুতে যেতিয়াকৈ তেল দিয়াটো বেয়া পায় অলপ তেল দিছে কিছুমানে অলপো বেয়া পায় সেইখন তেল নিদিয়াকৈ বনাওঁ
এচুকুট পানী দি দিওঁ এনেকৈ। এইখন হ'ল তেল নিদিয়া, তেল নিদিলে ধুনীয়াকৈ উঠিছে, বাকী নাই আৰু এখন হ'ব। এতিয়া পানী দি দিওঁ। আপোনালোকে পিঠাখন কেনেকৈ হয় সেইটো গম পাব যেতিয়া অলপ মাতটো শব্দটো অলপ নোহোৱা হৈ যায়, তেতিয়া পিঠাটো ৰেডি হয়। দেখিছে কি কিমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। দেখিছে এইখন কিমান ধুনীয়া হৈছে। এনেকৈ পিঠাবিলাক বনোৱা ৰেডি হৈ গ'ল। এইখনো ধুনীয়া হৈছে, এইখনো ডাঙৰ। এনেকৈ ৰাউণ্ড কৰি ল'লে, এইখন সৰু প্ৰথম বনোৱা আছিল, সৰু কৰি মানে ৰাউণ্ড কৰি দিয়া নাছিলোঁ। হৈ গ'ল এতিয়া পিঠা বনোৱা কমপ্লিট। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু আপোনালোকে কমেণ্ট কৰি সুধিবচোন আপোনালোকৰ ফালে এই পিঠাটো কি বুলি কয়। আমি মানে খোলা চাপৰি বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'টোলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই।